বন্ধুসকল বৰ্তমান আমি এতিয়া শিৱসাগৰ বকতা নেমুগুৰিত আমি মাধৱ আৰু মই আহিছোঁ এতিয়া পুৰা ৰ'দত মানে তামা ফাৰ্ম ৰ'দ একদম পুৰা বেলি ওলাই আছে এই ৰ'দত আমি আহিছোঁ এতিয়া আমিতো ধেমাজিত দেখা নাই এতিয়ালৈকে আমাৰ জেগাত পলহ মৰা গতিকে পলহ মৰা চাব আহিছোঁ এতিয়া আমি একদম জংঘলৰ মাজত সৌৱা মাধৱ আহি আছে মাধৱ মোৰ আগে আগে একদম জংঘলৰ মাজত জংঘলেদি গৈ পেলাই পলহ মৰা চাব যাম এতিয়া আমি পলহ মৰা দেখা নাই দেই পলহ মৰা চাব আহিছোঁ একদম বিৰাট জংঘল ফুটুকানি এসোপা মাজত বোলে বাঘ ওলাই দেই কথাটো কি হ'ল ই নাহে মই তাক টানি আনিছোঁ চাবলৈ যাওঁ বোৰ মই দেখি পোৱা নাই এইবিলাক সেইকাৰণে একপাক যাওঁ দেউতাহঁত গৈছে আৰু লগৰ বন্ধুসকল দেউতা গৈছে মানে কি মোৰ শহু বোৱা দেই পূৰ্ণিমা বাপেক হয় আমাৰ চচু বোৱা আহিছে তাৰপৰা আৰু ওচৰৰ গাঁৱৰ মানুহ ধেৰ আহিছে আৰু পলহ মৰা দেখা নাই আমি একদম ফুটুকানি মাজে মাজে এসোপা চাওঁ কেনেকুৱা জেগা কেনেকুৱা হাবিখন দেখিছে নহয় আপোনালোকে এইখন মই অলপ জুম কৰি দেখাই দিছোঁ এইটো চাওক এই হাবিখনৰ মাজত বহুত বাঘ ওলাই বোলে ইয়াত অকলে হাফ ডাউন কৰিব দিগদাৰ আছে বোলে দুজন আগত গৈ আছে এই ইয়াত দুজন বহুত দূৰণি সৌ দুজন জুম কৰি দেখাই দিছোঁ অলপ সেই দুজন গৈ আছে ইয়াত বহুত মানে বাঘ ওলাই বোলে ৰাতি আৰু কেইবাটাও এতিয়ালৈকে মানুহ ধৰিছে গৰু ধৰিছে এইপিনে গোটেই মানে এৰিয়াটোৱে ফুটুকানি হয় বকতা নেমুগুৰি ইয়াত এইটো কি বুলি কয় গেজিং বুলি কৈছিলে সেইদিনা কোৱা শুনিছিলোঁ ইয়াত মানে বাঘ ওলায় সেইটো কাৰণে অকলে অহা যোৱা নকৰে ইয়াত এতিয়া পলহ মাৰিবলৈ আহিছে পলহ কেনেকৈ মাৰে আমি দেখা নাই আমি ধেমাজিত এনেকুৱা ধৰণৰ মানে কি পলহ মৰা আমাৰ জেগাটোৰ কথা কৈছোঁ শিলালি মাজগাঁৱত এনেকুৱা পলহ মৰা জেগা মানে দেখা নাই এতিয়ালৈকে পলহ মাৰিব পৰা জেগা নাই পলহ মাৰিলে আমাৰ তাত সৰু সুৰা মাছ পলত নৰয় মানে পলহটো বহুত সেৰেঙা হয় কেনেধৰণে পলহ মাৰে মোৰ লগৰ বন্ধু মাধৱে চাওঁ বুলি জোৰ জবৰদস্তি কৰি লৈ আহিছে সেইটো কাৰণে আহিছোঁ এইবিলাক চপৰাবিলাক দেখিছেনে এইবিলাক গৰু খোজৰ চপৰা দেই এইবিলাক এই গৰু খোজৰ চপৰাবিলাক একদম মানে কি ইমানেই টান হৈ যায় শুকাই যোৱাৰ পিছত চুটিয়াই দিবলৈ হ'লে মানে ভৰি শিলত মৰা লেখীয়া লাগে মানে ইমান টান হৈ যায় ইয়াত ইয়াত মাটিটো আলতীয়া আমাৰ ধেমাজি মানে যোনটো জেগা হয় আমাৰ এৰিয়াটো ষ্টেচন ৰোড সেইটো ছাইডে এনেকুৱা নহয় মানে বিৰাট হেৰি হয় আৰু ইয়াত বহুত বালি মাটি ইয়াত মানে অতিপাত আলতীয়া মাটি কেনেকৈ মানে হেৰিয়ত পালোহি আৰু মুঠতে এই শিৱসাগৰৰ পৰা বিয়া কৰালোঁ আৰু দেই মাধৱ গৈ ক'ৰবাত পালেগৈ মই দৌৰিবলগীয়া হৈছে অঁ এখন নদী নে কি হয় এনেকুৱাই ৰাস্তা নে আগে আগে একদম পলহ পিঠিত লৈ গৈ আছে ফুপাই গৈছোঁ দেই এনেকুৱা ৰাস্তাত নহাটো আমি পলহ মাৰিব উপায় নাই সৌ দাইহঁত গৈ আছে ওচৰ এখন জাল বৰ বেলেগ ষ্টাইলত পাতিছে দেখোন জাল পানী শুকাই গ'ল মানে পানী সিঁচিছিলে চাগে ভেটি পেলাই হাই মাধৱ এখন ফুকনি উঠি গৈছে লেট্ৰিন কৰিব লাগিছিলে দেই ইয়াতে সেইটোৰ মাজত সঁচাকৈ বাঘ থাকে হে এইখিনি কি ঘাঁহ এইবিলাক গৰুৱে ঘাঁহ নাখায় নেকি বাৰু এইবিলাক গৰু ছাগলী একোৱেই নাখায় মানে এইবিলাক পানীত গুৰি থকা ঘাঁহ নেকি ঘোঁৰা মহ পুহিবলৈ ভাল হৈছিলে বাঘ যে ওলাই বুলি কয় কোন জেগাত ওলাই ইয়াতে ওলাই নি ইয়াতে বাঘ ওলাই বোলে এতিয়া কিমানজন আহিছে পলহ মাৰিবলৈ
20-25 জন অঁ এতিয়া কম মানে এনেই সৰহ হ'লে দ হ'লে কিমানজনমান আহে 150-200 দেখিয়ে পোৱা নাই এনেকৈ মাছ মৰালে নৱোদয় নাম শুনিছে নহয় নৱোদয় নাম শুনিছে নৱোদয়ৰ ওচৰত বাকী কেইজন হওক আগত গৈ আছে ন ইয়াত এতিয়া এইবিলাক তলত যেনেকৈ ফাটি গৈছে মাটি আমাৰ তাত এনেকৈ ফাটি নাযায় ন এইবিলাক যেনেকৈ ফাটি ফাটি গৈছে এইখন কি নদী কয় এইখন কি নদী কয় দিয়ৈ নেকি অঁ এইখনেই দিয়ৈ ন ইয়াত বাৰিষা হ'লে নাও চলে নহয় ন এবাৰ আহিছিলোঁ মানে অঁ এইখন নদীতে এবাৰ পাৰ হৈ নাৱত জঁপিয়াই দিছিলোঁ নাৱত উঠি পালেহে নাৱৰ পৰা টুলুং গুটুং নাৱৰ পৰা দিলোঁ জাপ এইখনে দিয়ৈ নৈ হয় গোটেই জংঘলেই গোটেই সেইটো ৰাস্তা বনি আছে মানে ন এইটো ব্ৰিজ বনাই আছে একদম চিয়ালফাট দিছে দেই চিয়ালফাট এইটো নদীত চিয়ালফাট দি গৈছে ফাটি ফাটি গৈছে এইবিলাক ভেটি থৈছে নেকি জাল মাৰি জাল পেলাই পেলাই মাজৰ ডোখৰ মাছ ধৰিব মানে দুখন জালৰ মাজৰ ডোখৰ এতিয়া ইপিনৰ পৰা সিপিনৰ পৰা মাছ সোমাব নোৱাৰে মানে জালৰ ভিতৰত মই একদম জেগাবিলাক চব হেৰিবিলাক ভিডিঅ' কৰি কৰি আহি আছোঁ দেই এইখন কি জাল কয় এইখন টনাখন ফেৰেকী জাল এইখন সৰু সুৰা মাছ নৰয় দেখোন ফুটাটো যিমান ডাঙৰ দেখিছোঁ ইয়াত মানে পুঠি এনেকুৱা কিবা কিবি চাইডৰ মানে গৰৈ চেঙেলী ইয়াত সৰু সুৰাবিলাক নাৰাখে আৰু মানে ডাঙৰ ডাঙৰ বৰালি তাৰপিছত গোটেই বেতনি ন এইডোখৰ কি জেগা কয় খামুন মানুহৰ জনবসতিটো বহুত মানে খেৰেঙা হয় ইয়াত কম আজিয়ে ইয়ালৈ অহা নিচিনা হৈছে তাকেহে গোটেই পথাৰে দেখিছোঁ চব ভিডিঅ' কৰি কৰি আনিছোঁ দেই আজি এইবিলাক চব বেড হয় ভিডিঅ'টো আজি 25-50 এগত মানে কচোন কিমান টাইমমান হ'ল বাৰু আমি খোজকাঢ়ি আহি থকা বৰ্তমান নাই কমে আধা ঘণ্টামান ওপৰত হ'ল খোজকাঢ়ি মানে আহি আছোঁ তেখেতসকল মানে দেউতাহঁত মাছ ধৰিবলৈ অহা জেগা মেইন জেগা মানে কোনো নমা নাই এতিয়ালৈকে নামিব পোৱাহি নাই সেই তাৰ পৰা আমি চবে মাছ মৰা আপোনালোকক দেখাম কেনেকৈ ধৰে কেনেকৈ পলস মাৰে জাল কেনেকৈ বায় সকলোকে দেখাম আপোনালোকে চাই পেলাই নিশ্চয় ভাল পাব আপোনালোকে ধুনীয়া লাগিব নলায় কিন্তু এতিয়ালৈকে মাছ ধৰিবলৈ নমাই নাই আমি আহিহে আছোঁ ৰাস্তাবিলাক দেখাই আহি আছোঁ বেলেগ ৰাস্তা মানে দেই ইয়াত আহি সকলো যেতিয়া নামিব তেতিয়া আপোনালোকে নিশ্চয় দেখিব গৈ আছে পুৰা পল লৈ স্কুটি লৈ বাইক চাইকেল বহুত মানুহ গোট খায়তো আমিও খোজকাঢ়ি মাৰি আহি আছোঁ খোজকাঢ়ি কৈছে এতিয়া মানুহকেইজনে আমাৰ লগত অহা তোমালোক নহা মানুহ বোলে তোমালোক আজি পাই যাবা বোলে ভৰি বিষ হৈ যাব পিঠ বিষ হৈ যাব কিন্তু তথাপিতো আমি ভাবিছোঁ তথাপিতো দেখাবৰ কাৰণে দেখুৱা গোটেই বেতৰ মাজে বেতনি হয় দেই কেনেকৈ পলস মাৰে কেনেকৈ জাল বায় তেখেতসকলে সেইখিনিকে দেখাবৰ কাৰণে আমি আজি কষ্ট কৰি ইয়াত আহি আছোঁ খোজকাঢ়ি এতিয়াও নামিব বৰ্তমান হোৱাই নাই আহিয়ে আছোঁ
ভিডিঅ'টো মাজে মাজে ৰখাই দিছোঁ কাৰণ বহুত দীঘল হৈ যাবতো মাধৱ ঐ এইখন কি ফুল এইখন ভেট ফুল নি আমি বৰ্তমান বন্ধুসকল একদম মাছ মৰা জেগা পাই গৈছোঁহি এতিয়া আমি ৰাইজ নামিছে আৰু নদীত এইখন দিয়ৈ নৈ হয় খোৱাহাট পাই গৈছোঁহি এতিয়া ৰাইজে নামিব লৈছে নদীখনত দেখাই আছোঁ আপোনালোকক ৰাইজে কেনেধৰণে ইয়াত মাছ মাৰে মানে ৰাইজৰ পাছে পাছে দৌৰিছোঁ লাইন পাতি লৈছে লাইন পাতি লৈ পেলাই একদম এফালৰ পৰা মাৰি মাৰি গৈ থাকিব ভটিয়াই মাৰে ন ইয়াত ভটিয়াই মাৰে মাছ মাৰি গৈ থাকিব এতিয়া ভটিয়াই বহুত দূৰণিত জুম কৰি দেখাইছে লাইন পাতি লৈছে চব ৰাইজে এতিয়া লাইন পাতি পাতি মাছ মাৰি গৈ থাকিব এতিয়া আমি তালৈকে গৈ আছোঁ বাৰু বৰ্তমান মোৰ চেণ্ডেলযোৰ থাকি গৈছে দেই ইয়াত একদম ফাকত চেণ্ডেল সোমাই যায় দেখিছে নাই কেনেকৈ মাটি ফাট মেলি গৈছে মোৰ চেণ্ডেল উলিয়াবলৈ বৰ টান চপৰা যি টান বাপৰে একদম বেয়া চিয়াল ফাট দি আছে নদীৰ কাষত আলতীয়া মাটি কি ক'ব উপায় নাই দৌৰিব লাগিব এতিয়া আপোনালোকক ভিডিঅ'টো মই অকণমান ৰখাই পেলাই দেখাম বাৰু কিয়নো মোৰ টাইম লাগিব ৰাইজসকলৰ ওচৰলৈ যোৱালৈকে পানীত নামি গ'লোঁ দেই বৰ্তমান আমি পাই গৈছোঁ এই মাছ ধৰা জেগা পানীত নামি গৈছোঁ দেই हाँ हाँ ফোন চাই ল'ব ৰেকৰ্ড কৰিম ব'ল বৰ্তমান ইয়াত সেইখন পাতি থোৱা হৈছে সেইপিনৰ পৰা মাছ ধৰি ধৰি আহি আছে যে সেইপিনৰ পৰা ধৰি ধৰি আহি আছে ভটিয়াই ইয়াত এতিয়া সোমাবহি মানে জাল পাতি আছে এইবিলাক কি জাল কয় নাম নাজানো টঙি হয় বাৰু পাই ইয়াত পাতি আছে সেইপিনৰ পৰা মাছ খেদাই খেদাই আহি আছে বহুতজন মানুহ 50জন মান ডাঙৰ মাছ ওলাইছে হপাই চিঞৰ বাখৰ হৈছে দেই बाजार के महीने माधवे ইয়াত দৈ দৈ আহি মোৰ ওচৰত পাইছেহি বহিছেহি মাধৱে এতিয়া এইডোখৰত মাছ লাইনটো আহি আছে দেই হা পলহটো লৈ নাহাবা মাধৱ মাথা গৰম হৈছে পলহ মাৰিব নাজানে এইপিনে তথাপিতো হ'লেও বোলে মৰা দেখিছে যে ৰাইজে একদম লাইন পাতি পূৰা মাৰি মাৰি আহি আছে আপোনালোকক 4.0 ইনটু জুম কৰি দেখাইছোঁ মই কেনেধৰণে মাছ মাৰে দেখি আছে আপোনালোকে ইয়াত জাল পাছফালে পাতি থৈ দিছে দেই জাল এইখন কি টঙি জাল বুলি কয় হপায় লাইন বাই লাইন পাতিছে আজি কিমান তাৰিখ হ'ল আজি দেই আজি 11 ডিচেম্বৰ হৈছে নেকি অঁ 11 ডিচেম্বৰ হয় আজি 11 ডিচেম্বৰ আজি 14 ডিচেম্বৰ হৈ আছে চৰি পইচা তিতিলে সঁচাকৈও তিতিলে আকৌ পাহৰিলোৱে মই পইচা কথা সেইটো আগজেপত ভৰা হয় ৰ'দত এই বহাকণ টাইম থৈ দে পলহকেইটা ওপৰত উঠি লৈছে নে কি কৰিছে সেই মাজৰ কেইজন মাৰি মাৰি আহি আছে নি মৰা নেদেখি যে এনেই জঁপিয়াই অকণমান অকণমান দাঙি দাঙি হেৰি কৰি বাই বাই আহি থাকে অঁ সেইটোৱে চিষ্টেমটো মই আকৌ কেনেকৈ নাই নাজানো ন আমাৰ তাতো জুলুকি মৰা ষ্টাইল আৰু
মানে জুলুকিটো আকৌ দাঙি দাঙি ঘপ ঘপ মাৰে বাৰু মাছটো দেখিলে নাই পলহটো এনেকৈ নহয় বাই বাই আহি থাকিব হেৰি দেখা নাই আগ চাইডটো অকণমান দাং খাব পিছ চাইডটো পৰি থাকে কালি দাদাই কৈছিলে নহয় এই পলহ বা চিষ্টেম এইটো বোলে এনেকৈ মুঠতে সাপটো লিখি আৰু সেইপিনে মই বাই বাই আহি থাকিব এইপিনে জাল পাতি ধৰি ৰাখি আছে মানে চব পিনে ভেটি ধৰিব আৰু মাছ মাছে ফা দেখি যাব এতিয়া এইপিনে কিবা জালখনত উঠিছে দেই এইখনত জাল বৰালি নে কি হয় কিবা এটা উঠিছে দেই জুম কৰি দিছে অলপ কিবা এটা উঠিছে দেই জালখনত ধৰিছে পাব এতিয়া নোৱাৰিলে গুচি গ'ল মাৰিলে মাৰি পেলাই আকৌ জালখন পাতি দিব মানে মাছটো ধৰি টেপা মাৰি দিলে বোলে মাৰি দিলে এতিয়া মাছটো মানে জালখন আকৌ পাতিছে ইয়াত চাই থাকক আপোনালোকে আমিও চাই আছোঁ উপভোগ কৰি থাকক ইয়াত শিৱসাগৰ দিয়ৈ নদীত কেনেকৈ মাছ ধৰে এতিয়া আমি বৰ্তমান কি খোৱাহাট নে কি বুলি কয় খোৱাহাটৰ জেগা পাইছোঁহি ইয়াত এতিয়া ৰাইজে এইপিনে পৰা ধৰি আহি আছে কিমান লাইন দেখিছে না কেইজনমান হ'ব বাৰু মানুহ আন্তাজ 50জনমান কম আছে ন নে হ'ব বাৰু 50জন বামৰখিনি আগবাঢ় বুলি কৈছে আমাকে কৈছে হয় বামৰখিনি আমিতো ভিডিঅ' কৰা মানুহ আহি আছে এইডোখৰলৈকে মানে কেলৈ ভিডিঅ'টো ৰখাই আছোঁ আপোনালোকে চাই থাকক এইডোখৰত মানে কি মাছটো ধৰিব এতিয়া জালত এইপিনে এইখন জালত সোমাব মানে জালত সোমোৱা মতে এইডোখৰতে ধৰি উঠাব বাহিৰলৈ সেইটো কাৰণে চাই থাকক মাছ আহি আছে বৰ্তমান অপেক্ষা কৰক এখন জালত কিবা এটা সোমাইছে দাঙিছে দেই নোসোমালে নি কিবা এটা গম পাইছে এনেই ডঙা নাইতো সেইটো ধৰিলে আকৌ সেইটো কি মাছ বুলি কয় সেইটো কি মাছ সেইটো কি মাছ বৰালি বৰালি ধৰিছে দেই বৰালি এটা সোমাইছে জালত দেখাই আছে জালত বৰালি সোমাই গৈছে লাইন ওচৰ পাইছে দেই মই এতিয়া আঁতৰলৈ যাব লাগিব অকণমান দেখাই আছে এজনে বৰালি ধৰিলেই দুজনে ধৰিলে দুখন জালত বৰালি বেলেগ ষ্টাইলত মাছ ধৰে মাধৱ মোৰ চেণ্ডেলযোৰ ল'বি নি পইচাটো ল'বি দেই ইয়াত বেলেগ ষ্টাইলত উঠি গ'ল ময়ো দেখা নাই দে আজি প্ৰথম আহিছোঁ জাল দাঙিছে এই জালত কিবা এটা সোমাল নেকি মই সৌ এজনে ধৰি আনিছে এইটো বৰালি দেই হাতত বেয়া মান মাতি দিছে আপোনাৰ বেয়া নাপাব দেই এইবিলাক মাছ ধৰা জেগাত চব চলি যায় ধৰিলে এজনে বৰালি বৰালি নে কি এইটো বৰালি ধৰিলে দেই বৰালি এজনে বৰালি ধৰিলে কিমানমান ৱেইট হ'ব জানো এপোৱামান হ'ব আৰু ধৰক দেই মাধৱ পইচাটো ল'লি নাই সেই শিপাকেদি পাৰ হ'ম ন আমি নদী পাৰ হৈছোঁ দেই এইটো মাধৱ আগে আগে গৈ আছে মই কেমেৰামেনটো কেমেৰা ধৰি আছোঁ মোক দেখাব পৰা নাই বাৰু এই আমাৰ দেউতা হয় সেইজন আমাৰ পূৰ্ণিমা বাপেক হয় দেই মাছ ধৰি গৈ আছে নাও চলাই গৈ আছে নদীখন পাৰ হৈছে আমি আগত দৌৰিম এতিয়া দেই সেইপিনে সেইজনে কি মাছ পালে জানো মাছটো এজনে মাছ পাইছে দেই কিমানমান ৱেইট হ'ব এই দুটা এটাত এপোৱামানকৈ আছে ন এপোৱা আধা কেজিমানকৈ ধেমাজি পা এইবিলাক আমাৰ তাত নাই মানে নদী সেইটো কাৰণে চাইছোঁ ভিডিঅ' কৰিছোঁ দেই
আজি ভিডিঅ' বৰ বেয়া দীঘল হ'ব এতিয়া দেই ৰাইজে মাছ ধৰিছে পাই আছে মাধৱ এনেকুৱা চিষ্টেম দেখিছে নে কেতিয়াবা দুখ লাগিছে বুলি গম পাইছে বাৰু উঠাই দিলে এডোখন মাছ নাই পোৱা বাৰু ইয়াত বৰালি বাৰু বেলেগ নোলায় নেকি আৰি ওলায় ন দুটা উঠিলে বৰালি ন এখন জালত এটা উঠিছে সেইখনৰ এটা প্ৰথম খেৰটোতো নিটো ভঙা নাই হয় নাই ভাবি ধৰি ল'লো মাধৱ নামিছে দেই এইবাৰ মাধৱ গৈ আছে এইবাৰ আমাৰ মাধৱ নামি গ'ল আৰু এতিয়া মাধৱেহে জানে মাধৱ পল মাৰিবলৈ মাজত সোমাই গ'ল মাধৱে পাই নাপায় পাত্তা নাই ইয়াত কি জাল পতাজনে হওক কঁকালত চাওক 3টামান বৰালি পাই আছে ইয়াত মানে কি ভাগ্যৰ কথা যাৰ ভাগ্যত পাব সি 3, 4, 5, 6টালৈকে বৰালি পাব আৰু যাৰ ভাগ্যত নাই সি এটাও নাপায় ইয়াতে এতিয়া জাল পাতি আছে আগফালৰ পৰা পল মাৰি আহি আছে আৰু এই পাৰ্টিটো আহি পোৱা মাত্ৰক জালকেইখনৰ ওচৰ পোৱা মাত্ৰক এই জালৰ পাৰ্টিটো পাছলৈ গুচি যাব পাছলৈ মানে কি ভটিয়াই গুচি যাব পাছত আৰু এক পাৰ্টি পাতি আছে সেই পাৰ্টিটোৰ পিছলৈ গুচি যাব একেবাৰে ইহঁতি ওচৰ পোৱাৰ লগে লগে ইহঁতৰ ওচৰত পোৱাৰ লগে লগে ইহঁতি পাছত এক পাৰ্টিয়ে জাল পাতি আছে সেই পাৰ্টিটোৰ পিছলৈ গুচি যাব ইয়াতে এজনে পাৰত উঠি ৰৈ আছে ঠাণ্ডা দিনৰ কথাটো বহুত ঠাণ্ডাও লাগে অৱশ্যে উদং উদং হৈ লৈছে ইয়াৰ বৰালি মাছ ধৰি ইয়াৰ ওচৰ পাইছেহি অলপ চলপ ওচৰ পাইছেহি মই দেখুৱাই আছোঁ এই ওচৰ পোৱাৰ লগে লগে পাছৰ পাৰ্টিটোক দেখুৱাই আছোঁ পাছৰ পাৰ্টিটো জাল পাতি থকা পাছৰ পাৰ্টিটোলৈ এই জাল পতা পাৰ্টিটো গুচি যাব ইয়াত এতিয়া পল মৰা মানুহখিনিও কিছুমানে 3টা 4টাকৈ পাইছে কিন্তু কিছুমানে আকৌ এটাও নাই পোৱা ভাগ্যৰ কথা মানে আৰু এতিয়া মেইন কথাটো কি এতিয়া মেইন ছিজনটো নহয় এতিয়া বহুত ঠাণ্ডা যে এতিয়া সেইটো কাৰণে মাছটো ওপৰলৈ জঁপিয়াই নিদিয়ে নহ'লে পল আষ্টেকে ওপৰতো কিছুমানে থাপ মাৰি পানীৰ পৰা 1 ফুট 2 ফুট ওপৰত পল পাতিও ধৰে আৰু ইয়াত পল বেলেগ ছিষ্টেমতো পায় পল এতিয়া কিছুমানে কি কৰে ভৰিয়ে বাই বাই আহি থাকে যোনবিলাকৰ 1 ডিঙি পানী ডিঙিলৈকে হয় বা থুতৰিলৈকে সিহঁতি ভৰিয়ে পলটো লৈ পেলাই বৰ বেলেগ ষ্টাইলত আহি থাকে এতিয়া বৰ্তমান সিহঁতি হাতেই বাই আহি আছে আৰু যেতিয়া দ হয় তেতিয়া ভৰিয়ে বোৱাত লাগি যায় এতিয়া ওচৰ পাইছেহি কমাণ্ডয়ে এতিয়া কি হ'ব ওচৰ পোৱাৰ লগে লগে জালকেইখন যোনকেইজনে জাল পাতি আছে সেইকেইজনে জালকেইখন দাঙি দিব ওপৰলৈ দাঙি দিয়াৰ পিছত তুফান দৌৰা দৌৰিকৈ কি কৰিব পাছৰখন জালৰ পাছত এক পাৰ্টিয়ে জাল পাতি আছে সেই পাৰ্টিটোৰ পাছৰখনলৈ পাছত আকৌ অলপ দূৰত 1 কিলো 2 কিলোমিটাৰমান দূৰত গৈ পাতি ৰৈ থাকিব এতিয়া ইহঁতি অহা ওচৰতে হয়তো মাছ উঠি যাবও পাৰে জালত সোমাই দিবও পাৰে ঘপককেনে কণা মনা খায় আৰু জালত সোমাই দিয়া মাত্ৰক জাল বোৱাকেইজনে মাছটো পাব আৰু এই জালৰ ওচৰতে পল মৰাকেইজনেও পলত পাই যায় মাছ কাৰণ উভতি আহে সেয়া জাল দাঙিছে এইডোখৰতে কিছুমানৰ ভাগ্য থাকিলে পাই যায় আৰু এতিয়া মাছৰ বৰকৈ হেৰি হোৱা নাই ছিজন হোৱা নাই ঠাণ্ডা হৈছে যে হ'লেও পাইছে কেইবাজনেও পাইছে কঁকালত চবে বান্ধি আছে চাওক মাছবিলাক সেই কঁকালবিলাকত চাওক ৰছীয়ে বান্ধি লৈ আছে
আৰু এতিয়া কি কৰিব, এই যোনকেইজন জাল বাই আছে এইকেইজন একেবাৰে পিছলৈ গুচি যাব। পিছলৈ মানে এক পাৰ্টি পিছত জাল হোৱা এজনে এটা পালি দলিয়াই দিছে সেইটো পাৰলৈ বৰালি। ইয়াত বৰালি আৰু কুঁহি এনেকুৱা ধৰণৰ মাছটো বেছি পায়। এতিয়া চাওক ভিডিঅ'টো কাটি পেলাই দেখুওৱা হৈছে অলপ। এতিয়া এই জাল বোৱাখিনিৰ ওচৰ পাই গৈছেহি। এতিয়া জাল বোৱাখিনিয়ে জাল দাঙি দিলে, দাঙি দি পিছলৈ গুচি যাব। পিছত এক পাৰ্টিয়ে জাল ধৰি আছে, পাতি আছে, সেই জাল পাতি থকাটোৰ পিছলৈ গুচি যাব।